বনাম। এয়া আলু কাটি লৈছোঁ আগতে, এয়া পিঁয়াজ আদা নহৰু আৰু অকণমান মাংসখিনি এইখিনি উহাই লৈছোঁ। আগতে উহাই ল'লে 5-10 মিনিটমান উহালে ভাল হয় আৰু। এনেকৈ জিৰা গুড়ি দিলোঁ, জিৰা গুড়ি লৈছোঁ, চটপটা চাট লৈছোঁ আৰু মিট মছলা লৈছোঁ অকণমান। এতিয়া আমি কেৰাহীটো দিলোঁ, কেৰাহীটোত তেল দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। গৰম হোৱাৰ আগতে আমি মছলাখিনি ধুনীয়াকৈ খুন্দি লৈছোঁ। খুন্দি লৈ এক জেগাত মানে ওলাই লৈছোঁ আৰু তেতিয়াহ'লে দিব ভাল হয় ন, সেইকাৰণে ওলাই লৈছোঁ। ধুনীয়াকৈ খুন্দা হৈ গৈছে, সেইখিনি ওলাই ল'লোঁ। লৈ এতিয়া আৰু আমি বনাবলৈ ষ্টাৰ্ট কৰিম। এয়া তেল গৰম হৈছে, আমি পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ঢালি দিছোঁ গোটেইখিনি। ঢালি দি এইবাৰ মছলাখিনিও দি দিলোঁ একেবাৰে। অকণমান পিঁয়াজখিনি আগতে ভাজি লৈছোঁ বাৰু, মছলাখিনিও দি দিলোঁ। মছলাখিনি আৰু পিঁয়াজখিনি একেবাৰে ধুনীয়াকৈ ভাজি ল'ম এতিয়া। ৱাও, ইমান ধুনীয়া গোন্ধ আহিছে নহয়, বহুত ধুনীয়া গোন্ধ আহিছে। তাৰপিছত মাংসখিনি দি দিলোঁ। মাংসখিনিও আমি মছলাৰ লগত ধুনীয়াকৈ ভাজিব লাগিব, তেতিয়াহ'লে ভাল হয়। আৰু উহোৱা মাংস যে ইমান নহয়, ভাজিলে ভাল লাগিব আৰু। ভাজি এই তলত নবহাকৈ ভাজিলে ভাল। আপোনালোকে পৰিমাণ অনুসৰি নিমখ দিব ধুনীয়াকৈ, আৰু অকণমান হালধি, কালাৰ উঠাকৈ ধুনীয়া হালধি দিব। মই এয়া হালধি দিছোঁ। হালধি দি এতিয়া আমি ধুনীয়াকৈ নিমখ হালধি এইখিনি গোটেইখিনি ধুনীয়াকৈ লাৰি দিছোঁ। এতিয়া একেবাৰে আমি যিহেতু উহাই লোৱা মাংস ন, সেইকাৰণে আমি একেবাৰে জিৰা গুড়ি দি দিলোঁ পৰিমাণ অনুযায়ী, আৰু মিট মছলাও দি দিলোঁ। এয়া মিট মছলাও দিছোঁ অকণমান। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, কিছুমানে বেয়াও পায়। আৰু ইয়াত চাট মছলা অলপমান দি দিছোঁ, ভাল লাগিব কাৰণে। আৰু এইবিলাক গোটেই ধুনীয়াকৈ মিক্স হোৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া অকণমান টাইম ভাজাৰ পাছত বিলাহী দিলোঁ অকণমান, এটা বিলাহী কাটিছোঁ আৰু আলু দিলোঁ। আলুখিনি দি দিলোঁ একেবাৰে, আলুখিনি নহ'লে নিসিজিব নহয়, সেইকাৰণে আলুখিনিও দি দিলোঁ। এতিয়া আৰু গোটেইখিনি ধুনীয়াকৈ আমি লাৰি আছোঁ, লাৰিব লাগিব, তেতিয়াই গোটেইখিনি মছলাৰ লগত মিক্স খাব। অকণমান ঢাকনি দিলোঁ যাতে সিজি লয়। ঢাকনিখন গুচাই অকণমান পানী দিছোঁ, মানে আলুখিনি নিসিজিব নহয়, নহ'লে আলুখিনি সিজিবৰ কাৰণে অকণমান পানী দিছোঁ। পানী দি এতিয়া আকৌ ঢাকনি দিম। আপোনালোকে ঘৰত কিজানি বনায়েই, তথাপিও মই আজি আৰু এনেই ফ্ৰী থাকাই এটা ভিডিঅ' কৰি দিলোঁ। সেয়া আকৌ ঢাকনিখন ওলাই আৰু অকণমান লাৰিছোঁ। সিজিব এনেকৈ আলুখিনি, ধুনীয়াকৈ সিজিব। এতিয়া আমি মানে গ্ৰেভি খাই ভাল পাওঁ ন, সেইকাৰণে এনেকৈ পানী অকণমান বেছিকৈ দি দিলোঁ। উৰলটোত অলপমান মছলা লাগি আছিল, সেইকাৰণে এনেকৈ দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ লাৰি ঢাকনিখন দি দিব। এই মই প্ৰথম মানে ভিডিঅ' বনাইছোঁ, আপোনালোকে ভাল পালে লাইক কৰিব। আৰু যদি কিবা ভুল হৈছে এতিয়া আৰু ক্ষমা কৰি দিব। আৰু এইয়া ধুনীয়া উতল খাইছে ন ধুনীয়াকৈ। অকণমান উতল খোৱাৰ পিছত আমাৰ যিজন ভিডিঅ'গ্ৰাফাৰ আছে ন, সেইজনক অকণমান চাকি চাবলৈ দিওঁ ৰ'ব, কেনে হৈছে, খাই চাওক। আমাৰ ইয়াৰ ৰেডি মাংস।